ভাইটি তই উঠিলি নে? 9 বাজি তই এতিয়ালৈকে উঠাই নাই নেকি? কলেজ নাযাও নেকি? আৰে তই যে মোৰ কথা গুৰুত্ব দিয়া নাই। তই ফ্ৰেছ হৈ ল, মই ব্ৰেকফাষ্ট ৰেডি কৰোঁ। ব্ৰেকফাষ্ট ৰেডি হ'ল নে? নাজানো নহয় কিয় হোৱা নাই। ঐ তই তাই নাই অ' তাইক কিবা এটা মোৰ ভাল লাগেচোন। নহ'লে তোৰ মনৰ কথাবোৰ তাইক কৈ দে। সঁচাকৈ এদিন ক'ব লাগিব মনৰ কথা। বাইদেউ অ' বাইদেউ কলেজৰ পৰা আহিলোঁ, মোক কিবা এটা খাবলৈ দেচোন। তই আহিলি ডাইনিঙত ভাতকেইটা সাঁচি থোৱা আছে, তই হাততে ভাতকেইটা খাই দিবি। তই যে ইমান সাজি কাচি ওলাইছ, ক'ত যাব? আহো অলপ ফুৰি, তই কিন্তু ঘৰত থাকিবি দে। যা যা সোনকালে আহিবি। হ'ব দে। মই চুমি ৰচোন অলপ। তই গৈ থাকচোন। তই ইয়াত যে আৰু কিয় এনেকৈ মাতিছ? ঐ তোৰ লগৰজনীক বহুত ভাল লাগে অ', নাম্বাৰটো দিব পাৰিবি নেকি? সেইটো কথা, তাইক সুধি কিনে দিম দে। ঠিক আছে সুধিবি কিন্তু তই। হ'ব দে, তাইক মই সুধি ল'ম। এতিয়া মই যাওঁ দে। ধুনীয়াকৈ এটা কল কৰি ল। পালো যে নেকি তোৰ জানো ক্লাছমেট নহয়? আমিতো একেলগে পঢ়া। সি তোৰ নাম্বাৰটো বিচাৰিছিল, দিম নে? দিবি দে নাম্বাৰটো। হ'ব দে, নিদিকে এটা কল কৰিবা। অ' চুমি নিকি কি কৰিছ? ক মই আছোঁ ৰ এনে দোকানৰ আগত বহি। ৰিয়াই তোক নাম্বাৰটো দিবলৈ কৈছে। ই সঁচাই নেকি? নাম্বাৰটো দিছে? এই খলকান্তি মই হোৱাটছএপত দি দে, এতিয়াই দি। হোৱাটছএপত পঠাই দি আছোঁ দে নাম্বাৰটো, তই কথা পাতি ল'বি। বাইদেউৰ পৰা কাৰ নাম্বাৰ ল'লি? তই পিছত গম পাবি বল, এতিয়া যাওঁ বল। ৰিয়া হয়নে? হয় দিয়া, কোৱা। কি কৰি আছা? এনেই আছো। তুমি কি কৰিছা? মই এনেই আছোঁ ৰ'বা। এটা কথা আছিল, আবেলি লগ কৰিব পাৰিবা নেকি? আহিবা তে আবেলি। হ'ব দিয়া তে এতিয়া। আহিলোঁ দিয়া।
ইমান দেৰি কৰিলা যে বেয়া নাপাবা ৰিয়া, মোৰ ঘৰত এটা সৰু প্ৰব্লেম আছে। প্ৰব্লেম কি প্ৰব্লেম মোৰ ভাইটি এটা এডনৰ্মেল, এইফালে মোৰ মা দেউতাও নাই। হ'ব দিয়া মই বুজি পাইছোঁ চ' চৰি বহুত ট্ৰেজেডি হ'ব বাদ দিয়া এতিয়া কি ক'ব খুজিছিলা কোৱা ৰিয়া, তোমাক মই জীৱন লগৰী কৰিব বিচাৰোঁ, তুমি হ'বানে মোৰ? ময়ো বিচাৰোঁ কিন্তু কি ৰিয়া? চৰি নিকি তুমি মোক ভুল নুবুজিবা ইতিমধ্যে মোৰ মা দেউতাই মোৰ বিয়া বহুদিন আগতে ঠিক কৰি থৈছে গতিকে ঠিক আছে ৰিয়া, তুমি এতিয়া যাব পাৰা। উঠা বন্ধু উঠা। ইতিমধ্যে তহঁতৰ সকলোবোৰ কথা মই শুনি আহিছিলোঁ। সেইটো তই ইমানকৈ ভাবি থাকিব নালাগে, এতিয়া জীৱনটো নতুনকৈ গঢ়িবলৈ চেষ্টা কৰ। বন্ধু, তই চিন্তা নকৰিবি, আজিৰ পৰা মোক দেখিবি মোৰ লাইফষ্টাইল চেঞ্জ হৈ যাব। হ'ব দে। জীৱনত মই এজনী ছোৱালীয়ে ভাল পাইছিলোঁ, সেয়া আছিল ৰিয়া। বন্ধু, আজি মোৰ আউসীৰ জোন হেৰাই গ'ল। এতিয়া নতুন জোনাকৰ পোহৰ সন্ধান দিবলৈ তহঁতে সহায় কৰিবিনে মোক? নিশ্চয়, এতিয়া ব'ল। বল।